যোৱা বছৰৰ 2020 চনৰ ডিসেম্বৰ মাহতে আমাৰ পৰিষদীয় নিৰ্বাচন আছিলে। এই নিৰ্বাচনত ময়ো এজন বিপিএফ দলৰ প্ৰায় প্ৰাৰ্থী হিচাপে ময়ো এজন প্ৰাৰ্থী আছিল, কিন্তু মোৰ ভেৰগাঁও সমষ্টিৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰায় মই পৰাজয় বহন কৰিছিলোঁ। আৰু মোৰ লগতে আমাৰ ভেৰগাঁও জিলাৰ অন্তৰ্গত যিখিনি সমষ্টি আছিলে, এই সমষ্টিবিলাকৰ যিখিনি প্ৰাৰ্থী আছিল আমি সকলোৱে একেলগে পৰাজয় বহন কৰিছিল। কথা এইখিনিয়ে, মই দীঘলীয়া কথা ক'ব বিচৰা নাই। এই মানে এক বছৰ দীঘলীয়া সময়খিনিত পৰাজয় বহন কৰাৰ পিছত মই নিজকে খুব মানে নিজৰ ব্যক্তিগত মানে জীৱনৰ এটা আঘাত যদিও পাইছিল পৰাজয় বহন কৰাৰ পিছত, বহুখিনি কথাও মই শিকি ল'লোঁ। ৰাজনীতি কেনেকৈ লৈ যাব লাগে আৰু ৰাজনীতিৰ পৰাই কি আমি বিগত সময়বিলাকত যেনেধৰণৰ আছিলোঁ, এতিয়া পৰাজয় বহন কৰাৰ পিছত এতিয়া নতুনকৈ বেলেগ দলে এতিয়া BTCখন চৰকাৰী আছে, আমাৰ UPPL দল আৰু লগতে BJPও আছে, JSPও আছে। প্ৰমোদ বড়ো তেখেত ডাঙৰীয়াৰ নেতৃত্বত এতিয়া UPPLৰ চৰকাৰ চলি আছে। এতিয়া মোৰ সময়খিনি এক বছৰত মই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বা বিভিন্ন সমস্যাৰ লগত মই জড়িত নাছিলে, আৰু মোৰ শুভাকাংক্ষী তথা সতীৰ্থ মোৰ মানে দলৰ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকলেও কিজানিবা মোক মানে কিবা বেলেগ ধৰণৰ ভাবি আছিল চাগে। পৰাজয় বহন কৰাৰ পিছত আমাৰ ছাৰে কিয় ঘৰত বহি থাকিলে, কিয় এনে বহি থাকিলে, আমাৰোতো কিছু কাম আছে, দলৰ কাম আছে, সেই কামবিলাকো কৰিব লাগে। হয়, মই মানে এনে বহি থকাটো মই বহিছোৱে, বিশেষ মোৰ নিজৰ ব্যক্তিগত কাৰণৰ কাৰণে মই বহিবলগীয়া হ'ল বা বহিছিলোঁ এক বছৰটো। আৰু এই বহি থকা সময়ত যিখিনি বিগত সময়বিলাকত আমাৰ সতীৰ্থসকলে দলৰে বিষয়ববীয়া তথা কৰ্মকৰ্তাসকলে মোক যেনেকৈ উৎসাহ উদ্দীপনা দিছিল, কিন্তু প্ৰশংসনীয়। বিগত সময়বিলাকতো তেওঁলোকে বহুতখন কষ্টৰ মাজেৰে দেহেকে খাটি দলখন জীয়াই ৰখাৰ লগতেও এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকৈ শাসনত থাকি ভালকৈ এই 32 লক্ষ মানে বিদেশীবাসীৰ কাৰণে, জনসাধাৰণৰ কাৰণে কাম কৰিছিলে। সকলো জাতি জনগোষ্ঠী বিভিন্ন ভাষা ভাষীৰ মাজত একতাৰে ভাতৃবোধ বজাই ৰাখি খুব মানে ভালকৈয়ে কাম কৰিছিল। কিন্তু এই যোৱা বেলিকাত আমি পৰাজয় বহন কৰাটো আমি স্বীকাৰ কৰি লৈছোঁ। তাতে কেইটামান চক্ৰান্তও নিশ্চয়কৈ থাকিব পাৰে দলৰ ক্ষেত্ৰত, দলৰ মাজতো নিশ্চয়কৈ থাকিব, আৰু আন বেলেগ অন্যান্য মানে দলৰ পৰাও নিশ্চয়কৈ তেনেকৈ আমাক পৰাজয় বহন মানে কৰাৰ কাৰণে পৰিকল্পনা নিশ্চয়কৈ তেওঁলোকে আছিল। ফলস্বৰূপে আমি নিৰ্বাচনৰ সময়তো এইবিলাকক আমি এনেকৈ ব্যৱহাৰ আচাৰবিলাকক আমি পাবৰ কাৰণে সক্ষম হৈছিলোঁ। যা হওক, যি হৈ গ'ল হৈ গ'ল, এইবিলাক কথা হৈ গ'ল আৰু ক'বলগীয়া মোৰ একো নাথাকিল। তথাপিও আমাৰ দলৰ কাৰণে যিহেতু উৎসাহ উদ্দীপনা মই পাইছিলোঁ, এই এক বছৰ দীঘলীয়া যিখিনি সময়টো মই এনে বহি থাকিলোঁ, আকৌ নতুন দম বা উৎসাহ উদ্দীপনা লৈ ফালে আৰু নিজৰ দলৰ কাৰণে, দলটো ৰক্ষা কৰাৰ কাৰণে আকৌ পুনৰ মানে আজিৰ প্ৰায় টঙালি বান্ধিছোঁ। এই এক বছৰহে মই ৰেষ্ট লৈছিলোঁ, এতিয়া আজিৰ প্ৰায় মুকলিভাৱে মই আমাৰ সতীৰ্থসকলক বা দলৰ কৰ্মকৰ্তা কাৰ্যকৰ্তাসকলক মই ক'ব বিচাৰিম যে তেওঁলোকৰ যিখিনি কাম কাজ আছিল এই এক বছৰ পুনৰ মানে আজিৰ প্ৰায় টঙালি বান্ধিছোঁ। এই এক বছৰহে মই ৰেষ্ট লৈছিলোঁ, এতিয়া আজিৰ প্ৰায় মুকলিভাৱে মই আমাৰ সতীৰ্থসকলক বা দলৰ কৰ্মকৰ্তা কাৰ্যকৰ্তাসকলক মই ক'ব বিচাৰিম যে তেওঁলোকৰ যিখিনি কাম কাজ আছিল এই এক বছৰত ৰৈ যোৱা কামবিলাককো কৰিম দলগতভাৱে, দলৰ কামৰ কাৰণে। লগতে যিখিনি সমস্যাবিলাক আছিল, যে কাৰোবাৰ বিভিন্ন ধৰণৰ সমস্যাও আছিল, কাৰোবাৰ তেনেকৈ অনুষ্ঠানৰ কাৰণে কিবা অনুষ্ঠানবিলাক আছিল, এইবিলাকক মই অংশগ্ৰহণ কৰা নাছিলোঁ, এতিয়া আজিৰ প্ৰায় সম্পূৰ্ণভাৱে মই অংশগ্ৰহণ কৰিম। এইখিনি কথা মই দি দিলোঁ। মোৰ ব্লক কমিটিৰ যিখিনি বিষয়ববীয়া আছে, মোৰ লগত যিখিনি কাৰ্যকৰ্তা আছে আৰু যিখিনি শুভাকাংক্ষী তথা আমাৰ শুভাকাংক্ষী আছে, বুদ্ধিজীৱী আছে, যিখিনি দল সংগঠনৰ আমাৰ মুৰব্বীসকল আছে আমাক ভাল পোৱা, তেওঁলোকক মই আকৌ কৈছোঁ, যোৱা বেলিকাত যদি
কিবা ভুল পাৰ্টি আমাৰ মাজত হৈছিলে আমাক ক্ষমা মাৰ্জনা দিব নিশ্চয়কৈ তেওঁলোকে কিন্তু আমাৰ যিখিনি নীতি আদৰ্শ বজাই ৰাখি পেলাই দলখন জীয়াই ৰখাৰ স্বাৰ্থত কিছু কাম কৰিব লাগে আমাৰ মাননীয় দলৰ সভাপতি শ্ৰীযুত হাগ্ৰাম মহলাৰী ডাঙৰীয়াই আকৌ পুনৰ মানে দলখন মানে সক্ৰিয় কৰিবৰ কাৰণে এতিয়া বিভিন্ন পৰিকল্পনা লৈছে জিলাই তেখেতে ৱৰ্কশ্বপ পাতিছে আৰু আমাৰ দলৰ সমস্যাবিলাকক আলাপ আলোচনা কৰিছে আৰু এতিয়া বৰ্তমানৰ চৰকাৰৰ যিটো স্থিতি যি কৰি আছে যে চৰকাৰৰ কি হৈ আছে এইবিলাক কথা ৰাইজৰ মাজত অৱগত কৰাইছে সেইটো হলক ল'বলগীয়া তেখেতকো মই ধন্যবাদ দিছোঁ আৰু আমাৰ দলৰ যিসকল কেন্দ্ৰীয় কমিটিৰ প্ৰায় জিলা কমিটি বা প্ৰাইমাৰী লেভেললৈকে যিখিনি মঞ্চৰ বিষয় বিভাগ তথা কৰ্মকৰ্তাসকল আছে তেখেতসকলক মই ধন্যবাদ দিছোঁ যে এইবিলাক কাৰ্যসূচীবিলাকক যিহেতু আমি অংশগ্ৰহণ কৰি আছোঁ কিছুদিন মানে আগত আমাৰ ভেৰগাঁও জিলাৰ পৰাও আমি ৱৰ্কশ্বপ পাতিবৰ কাৰণে আমি সক্ষম হৈছোঁ স্পেচিয়েলি মোৰ ব্লক কমিটিটো মই দলৰ এই ৱৰ্কশ্বপেই হওক বা দলৰ মানে কিছু কথা আলাপ আলোচনা কৰিবৰ কাৰণে আৰু লগতে আমাৰ অভিৱৰ্তন আহি আছে এই অভিৱৰ্তনতো আমি এইবিলাক কাৰ্যসূচী আমি ল'ম গতিকে আমাৰ যিখিনি কৰণীয় কাম আছে দলগতভাৱে বিগত সময়বিলাকত যেনেকৈ কৰিছিলোঁ আহি থকা দিনতো তেনেকৈ মানে কৰিবৰ কাৰণে আমি এতিয়া নতুনকৈ টঙালি বান্ধিছোঁ এতিয়া মূল মানে কথালৈ আহিম এতিয়া নতুন চৰকাৰ হৈছে দুটা নতুন চৰকাৰ আমাৰ অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰ চলি আছে আৰু আনফালে আমাৰ বিডিচিত 365 দিন থাকে এক বছৰত 365 দিনত মই নতুন কাম এটাও দেখা পোৱা নাই এতিয়া গুডউইল বুলি এটা স্কিম দিছে এটা সমষ্টিত কিমান কোটি টকা দিছে বা কিমানকে পইচা দিছে আমি কাম কৰাটো দেখিবলৈ পাইছে কিন্তু আজিৰ তাৰিখত কোনো এটা ঠিকাদাৰ মানে বিল পোৱা নাই আৰু যিখিনি পুৰাণি বিল আছে এই পুৰাণি বিলবিলাককো এতিয়া এনেকৈ চিষ্টেমত মানে কৰিছে আমি শুনিবলৈ পাওঁ ঠিকাদাৰ মানে হেৰিৰ প্ৰায় তেওঁলোকে ভুক্তভোগী হিচাপে মানে আমাকো জনায় বা জনসাধাৰণকো জনায় পাব্লিককো আজিৰ তাৰিখত চবে মানে মিডিয়াত জনাই আছে ইয়াত কোনো গভৰ্ণমেণ্টত নৰ্মছ নাই ক্ৰাইটেৰিয়া নাই কোনো ব্যৱস্থাপনা নাই যে পুৰাণিক থৈ পেলাই নতুনক দি দিম আমাৰ চৰকাৰৰ হেক কথা এইটো আমি চৰকাৰ হিচাপে যাক কৰিম যাক দিম সেইটোহে হ'ব এনেকৈ চিষ্টেমত তেওঁলোকে পুৰাণি মানে আঁচনিবিলাকক বঞ্চিত কৰি পেলাই বিল নিদিয়াকৈ আকৌ নতুনবিলাকক দিবৰ কাৰণে ব্যৱস্থাপনা কৰিছে সেইটো দুৰ্ভাগ্যজনক আমি কত শুনি পোৱা নাই এতিয়াও আমি জানো আগত কংগ্ৰেছ চৰকাৰ আছে কংগ্ৰেছ চৰকাৰৰ অধীনত যিবিলাক কাম চলি আছে এতিয়াও বৰ্তমানত কাম চলি আছে আৰু এতিয়াও বৰ্তমান অসম চৰকাৰে এতিয়া বিজেপি চৰকাৰ তথাপিও এই পুৰাণি কামবিলাককো মানে মাজে মাজে কম বেছি পৰিমাণ হ'লেও বিলবিলাকক মানে ৰিলিজ কৰা হৈছে বা বিলবিলাকক দিয়া হৈছে অসম চৰকাৰে যদি দিব পাৰে আমাৰ বিটিচি চৰকাৰ কিয় নোৱাৰে এবাৰতো যদি সঁচাকৈ এইটো ফাইনেন্সিয়েল ইয়াৰত আমাৰ পুৰাণি কামবিলাকক যদি সঁচাকৈ ঠিকাদাৰসকলক যদি দিব নোৱাৰে তেতিয়াহ'লে আমি তেওঁলোকৰ হিচাপটো আমি এটা দি দিম তেওঁলোকে এক বছৰত সঁচাকৈ কি কাম কৰিব পাৰিলে কোনোবা পুৰাণি বিলটো মানে স্থগিত ৰাখি পেলাই কোনোবা নতুনটো দি পেলাই পুৰাণিৰ যিবিলাক মানে আন্তনিক গাঁথনিবিলাকৰ কোটি কোটি টকা গৈছে লাখ লাখ টকা মানে ঠিকাদাৰবিলাকৰ ইনভেষ্টমেণ্ট হৈ আছে এইবিলাক মানে আঁচনিবিলাককে বা আন্তনিক গাঁথনিৰ যিবিলাক সম্পূৰ্ণ হৈ যোৱা বিল্ডিংবিলাককে বা আঁচনিবিলাককে তেওঁলোকে শুভ উদ্বোধন কৰিবৰ কাৰণে এতিয়া হাতত লৈ আছে এইবিলাকক তেওঁলোকে বাদ দিব লাগিব ঠিকাদাৰক যদি পইচা দিব পৰা নাই এই মানে বিল্ডিংবিলাকক মানে উদ্বোধন কৰাবিলাকক তেওঁলোকেও বন্ধ কৰিব লাগিব তো এনেকৈ কথা যা হওক ভালৰ কাৰণে তেওঁলোকে পৰিৱৰ্তন মানে আনি নিজকে মানে কি বুলি কয় ৰাইজৰ মাজত প্ৰতিষ্ঠা কৰি পেলাই ভাল মানে ব্যৱস্থা কৰিম বুলি ভাল চৰকাৰ কৰিম বুলি কথা দি পেলাই ৰাইজৰ মাজত এতিয়া আহি এই আসনখন লৈছে আসনত বহিছে কিন্তু সমালোচনাবিলাকক বেছি তেওঁলোকে কৈ আছে অপজিশ্যনে ক'ব আমিতো এতিয়া অপজিশ্যন হিচাপে আমিহে ক'ব পাৰিম তেওঁলোকে আসনত বহিছে ৰুলিঙত বহিছে তেওঁলোকে কৈ খাবহে লাগে উল্টা প্ৰতিউত্তৰটো মানে আজিৰ তাৰিখলৈকে তেওঁলোকে দি থাকে এই 17 বছৰ এই 16 বছৰ এই 15 বছৰ কি কৰিলে যিবিলাকক বিপিএফে কৰি আছিল মাননীয় মানে প্ৰাক্তন বিটিচিৰ প্ৰধান হাগ্ৰাম মহিলাৰ নেতৃত্বত বিপিএফে 15 বছৰ হাকনত থাকিল আগতে 2 বছৰ আকৌ ইণ্টাৰিমত থাকিল গোটাই মিলি 17 বছৰ থাকিল 0 পইণ্টৰ প্ৰায় আজিৰ তাৰিখলৈকে লৈ আনিছে
এটাও ৰাস্তা নাছিল, এটাও দলং নাছিল, তেনেকৈ ব্যৱস্থাও নাছিলে, ইয়াত আন্তঃগাঁথনি নাছিল, ইয়াত মানে কাউন্সিলখন চলাবৰ কাৰণে, চৰকাৰ চলাবৰ কাৰণে ব্যৱস্থাপনা নাছিল, তাতে এটাও শিক্ষা অনুষ্ঠান তেনেকৈ ভালদৰে নাছিল, যাৰ কাৰণে আমি ইউনিভাৰ্চিটি পাব পালোঁ, CIT পাবৰ কাৰণে সক্ষম হ'লোঁ, ইঞ্জিনিয়াৰিং কলেজ পাবৰ কাৰণে সক্ষম হ'লোঁ। তেনেকৈ এতিয়া বিভিন্ন মানে অনুষ্ঠান প্ৰতিষ্ঠানবিলাক পৰ্যায়ক্ৰমেৰে সংস্থাপন হৈ আছে। এতিয়া কিছু আৰু অনুষ্ঠানবিলাক আকৌ হ'বৰ কাৰণে আছে। BTR শক্তিৰ লগত যিখিনি অনুষ্ঠান আনিছে সেইটোতো আনক, ভাল কথা। ইয়াৰ যিখিনি আছে এইবিলাকক আনক, যিবিলাকে আনিব পাৰে, আমাক ক'বলগীয়া নাই এইবিলাকৰ ক্ষেত্ৰত। কিন্তু যিবিলাকক মানে হৈ আছে কৰি আছে সেইবিলাকক কিয় ক'ব বিচাৰি মানে টান পাই আছে। আজি যে মানে আমি BPF কৰা ৰাস্তাতে মানে গাড়ী ঘোঁৰাবিলাকক চলাই আছে, আমি বনোৱা ব্যৱস্থাপনাবিলাকতে, আমি বনোৱা চেয়াৰতে বহি পেলাই এতিয়া চলি আছে। BDC ছেক্ৰেটাৰিয়েট, BDCত যিখিনি ব্যৱস্থাপনা আছে সেইবিলাককে চলি আছে। তো এইবিলাকতে বহি, এইবিলাকতে থাকি কাম কৰি কাক বা সমালোচনা কৰাটো দুৰ্ভাগ্যজনক। এতিয়া পাৰিলেতো BTRৰ কাৰণে নতুনকৈ ছেক্ৰেটাৰিয়েট মানে বনাব লাগিছিল, নতুনকৈ জিলা বনাব লাগিছিল। জিলা বাৰু পাইছে, এটা জিলা আনিব পাৰিছে তামোলপুৰ, সেইটোতো এতিয়া কাৰ্যকৰী হোৱা নাই, কাৰ্যকৰী হ'বলগীয়া আছে। ঠিক তেনেকৈ সমালোচনা কৰাৰ আগতে, সমালোচনাও কৰক, আমাৰ ক'বলগীয়া কথা নাই, কিন্তু কামটো কৰাৰ আগতে কেইটামান বিলাকে এতিয়া কাম নকৰাকৈ কথাবিলাককহে কৈ থাকে। আগতে কাম কৰক, কাম কৰাৰ কাৰণে পৰিকল্পনা লওক তেওঁলোকে। হিচাপে নিজৰ ডিপাৰ্টমেণ্ট আছে, ডিপাৰ্টমেণ্টত নিজৰ প্লেনিঙত যাওক। এতিয়া হেল্থে কি প্লেনিং কৰিব, আমিতো কৰিব নোৱাৰিলোঁ 15 বছৰত, মানি ল'লোঁ আমি একোৱেই কৰিব পৰা নাই, তেওঁলোকে কৰিব পাৰিব এতিয়া নতুন চৰকাৰে। এতিয়া প্লেনিংটো লওক। আজিৰ তাৰিখত আমি নতুন মানে শিক্ষাৰ মানে তেনেকৈ প্লেনিং আমি শুনি পোৱা নাই। ফৰেষ্টৰ নতুন মানে প্লেনিং আমি শুনিব পোৱা নাই, বা ক'ৰবাত ইৰিগেশ্যন, এগ্ৰিকালচাৰত মানে যিখিনি ডিপাৰ্টমেণ্ট আছে এই ডিপাৰ্টমেণ্টত নতুন পৰিকল্পনা আমি লোৱা আমি দেখিবলৈ পোৱা নাই। সেইটোতো দুৰ্ভাগ্যজনক। ৰাইজৰ লগত থাকি মই কি কাম কৰিম, গোটেই বিশ্লেষণ আৰু লগতে গোটেই কাম কাজটো মই নিজকে মানে প্ৰদৰ্শন কৰিম। মই এতিয়া অলপ বেলেগ কামৰ লগত ব্যস্ততা আছে যদিও দলৰ কামটো অলপ কম কৰিছিল। এতিয়া আজিৰ প্ৰায় আকৌ পুনৰ মই নিজকে প্ৰস্তুতি চলাইছোঁ। আজিৰ প্ৰায় যিখিনি কাম থাকিব পাৰ্টিৰ, প্ৰাইমাৰী লেভেলৰ, ব্লক লেভেলৰ, জিলা লেভেলৰ, কেন্দ্ৰীয় কমিটি যি নিৰ্দেশ দিব তাকে আমি কাম কৰিম। এতিয়া হ'ল মই মোৰ দলৰ সতীৰ্থসকলক, বিষয়ববীয়াসকলক আৰু লগতে আমাৰ যিবিলাক শুভাকাংক্ষী বুদ্ধিজীৱী আছে তেওঁলোককো মই অনুৰোধ কৰিছোঁ যে আমি একেলগে আগুৱাই যাম আমাৰ সমস্যাবিলাকক দূৰ কৰাৰ ক্ষেত্ৰত। তাকে মই কামনা কৰি মোৰ যিটো বিবৃতি দিবলগীয়া আছে এইখিনি মই সমাপ্ত কৰিছোঁ আৰু মিডিয়া পাৰ্চনকো মই ধন্যবাদ দিলোঁ। ধন্যবাদ। আজিৰ তাৰিখত আমি নতুন মানে শিক্ষাৰ মানে তেনেকৈ প্লেনিং আমি শুনি পোৱা নাই। ফৰেষ্টৰ নতুন মানে প্লেনিং আমি শুনিব পোৱা নাই, বা ক'ৰবাত ইৰিগেশ্যন, এগ্ৰিকালচাৰত মানে যিখিনি ডিপাৰ্টমেণ্ট আছে এই ডিপাৰ্টমেণ্টত নতুন পৰিকল্পনা আমি লোৱা আমি দেখিবলৈ পোৱা নাই। সেইটোতো দুৰ্ভাগ্যজনক। নতুন ব্যৱস্থাপনা কৰিম বুলি কৈছিল, কৰাপশ্যন মুক্ত কৰিম বুলি কৈছিল। আমিতো উদাহৰণ পালোঁ, যোৱা মানে পুৰণি বিলবিলাকৰ পৰাই এজন সদস্যই ডাইৰেক্টে কয় কোনোবাই 15% মানে লৈ আহক, 20% লৈ আহক, আমাৰ বিলটো লৈ যাওক। পাৰ্চেণ্টৰ লগতে বিলৰ মানে ব্যৱস্থাপনা হয়। যিজন মানুহে কাম মানে অভিযন্তাৰ দ্বাৰা সম্পূৰ্ণ কমপ্লিট কৰাৰ পিছত বিলৰ ব্যৱস্থাপনা কৰাৰ পিছতো যদি তেওঁ পাৰ্চেণ্টেজ দিয়াৰ পিছতো আৰু যদি বিলটো নাপায়, সেইটো দুৰ্ভাগ্যজনক কথা। এনেকৈ নোহোৱা ঘটনাবিলাক আমাৰ BTRত এতিয়া বৰ্তমানৰ চৰকাৰত মানে হোৱাটো আমি দেখিবলৈ পাইছোঁ। এইবিলাকক নাইকিয়া কৰক, ভাল কথা। আপোনালোকে যদি ভালকৈ ব্যৱস্থা কৰি পেলাই যদি চৰকাৰখন ভালদৰে চলাব পাৰে, ভাল কথা। তাৰপিছত এতিয়া অসম চৰকাৰে বিগত সময়বিলাকত আমাক যেনেকৈ সহায় সুযোগ দিছিল, মানে কংগ্ৰেছ চৰকাৰেও বহুখিনি সহায় সুযোগ আমাক কৰিছিল। BJP চৰকাৰেও যেতিয়া আমি 5 বছৰ BJP চৰকাৰৰ লগতে থাকিছিল তেতিয়াও বহুখিনি আমাৰ সহায় সুযোগ আমাক আগবঢ়াইছিল। টকা পইচাও যিখিনি সময়ত আমাক দিব মানে আমাক ব্যৱস্থাপনা কৰি দিছিল, ঠিক সেইটো সময়মতে আমি পাবৰ কাৰণে সক্ষম হৈছিল। কিন্তু কিছু ক্ষেত্ৰত আমাৰো মানে ফাণ্ড অহাৰ ক্ষেত্ৰত অসুবিধা হৈছিল। তো সেইবিলাকৰ ক্ষেত্ৰত আমি কৰিবলগীয়া কামবিলাকক টাইমলি আমি কৰিব পৰা নাছিল, যাৰ ফলত এতিয়া ইউপিএলে আমাক সমালোচনা কৰিবৰ কাৰণে মানে এটা ভাল সময় পালে। যাই হওক,
এই আদুৰা হৈ থকা BPFৰ আদুৱা হৈ থকা কামবিলাককে তেওঁলোকে খুচাৰুৰূপে ভালকৈ কাম কৰি যাওক আমাৰ অঞ্চলৰ কাৰণে ভাল হ'ব BTC অঞ্চলৰ কাৰণে ভাল হ'ব আৰু কিছু ভাইটাল মানে ইস্যুবিলাকক এতিয়া অতি সোনকালে আমাৰ VTR আৰু লগতে অসম চৰকাৰৰ টেক আপ কৰিব লাগে তে BTC যিখিনি গাঁও অলৰেডি আছিলে BTC একৰ্ডৰ লগত সেইখিনিৰ পৰাও আকৌ এতিয়া নতুনকৈ BTRৰ মানে শক্তিত মানে আধাৰত থকা হিচাপে কমিশ্যন নতুনকৈ গঠন কৰি দিয়াৰ পিছত এতিয়া কমিশ্যনৰটো এটা পক্ষ এটা সাইডত মানে লৈ পেলাইহে মাত্ৰ কাম কৰি দেখুৱা দেখিবলৈ আমি পাইছোঁ যে গাঁও কৰ্তন কৰাৰ কাৰণেহে কমিশ্যনৰ লগত কাম কৰি আছে গাঁও অন্তৰ্ভুক্ত কৰাৰ মানে ক্ষেত্ৰত কমিশ্যনটো কিয় কৰা নাই এতিয়া PB বাৰ্মা মানে যোৱাৰ পিছত আজিৰ তাৰিখত আৰু না অসম চৰকাৰে ইয়াৰ ক্ষেত্ৰত মানে আলোচনা কৰিছে না আমাৰ BTR চৰকাৰে ইয়াৰ ক্ষেত্ৰত আলোচনা কৰিছে না আমাৰ কিছু দল সংগঠনবিলাকক আকৌ ইয়াৰ ক্ষেত্ৰত আলোচনা কৰিবৰ কাৰণে এটা প্লেটফৰ্ম বনাইছে কোনো কাৰো লগত আলোচনা নকৰাকৈ আমি শুনিবলৈ পাওঁ এতিয়া BTRৰ প্ৰায় যিখিনি গাঁও কৰ্তন হ'বলগীয়া গাঁও নাই বুলিও 800ৰ প্ৰায় 1200খন গাঁও কৰ্তন হ'ব কিন্তু অন্তৰ্ভুক্ত কোনখন গাঁৱে হ'ব আজিৰ তাৰিখত আজিলৈকে ইয়াৰ ক্ষেত্ৰত কোনো ব্যৱস্থাপনা হোৱা নাই হেতুও কৰক যদি হয় দুটাও যদি হয় আমাৰ ক'বলগীয়া নাই তে সেইবিলাকৰ ক্ষেত্ৰত ক'বাত মানে শোণিতপুৰত সোমাব বিশ্বনাথ চাৰিআলিটো সোমাব গহপুৰ সোমাব কিবা সোমাব এইবিলাক কথা এতিয়াও মানে ৰাইজৰ মাজত বিবিবাং মানে হৈ থাকে মানে ৰাইজৰ মাজত তেনেকৈ বিভিন্ন কথা বাৰ্তাবিলাক চলি থাকে কোনোবাই কয় হ'ব কোনোবাই কয় মানে নহ'ব তো সেইবিলাকৰ স্পষ্টীকৰণ মানে আমাৰ অসম চৰকাৰৰ পৰাও হ'ব লাগে আকৌ পুনৰ মই গম পোৱা মতেতো আমি গম পোৱা মতেতো অসম চৰকাৰৰ প্ৰায় আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক্লিয়াৰিফিকেশ্যন দিছে যিখিনি BTRৰ এৰিয়া আছে BTCৰ সময়ৰখিনিৰ ইয়াৰ আশে পাশে থকা কণ্টিগিয়াছ মানে যিবিলাক এৰিয়া আছে এইবিলাককহে চালি জাৰি চাই পেলাই পাৰ্চেণ্ট ৱাইজত গাঁওবিলাক অন্তৰ্ভুক্ত হ'ব আৰু গাঁওবিলাক মানে কৰ্তন কৰা হ'ব আমাৰ বিশ্বনাথ চাৰিআলি গহপুৰ শোণিতপুৰ এইবিলাক কোনো পধ্যে আকৌ BTRত সংযোজন নহয় বা অন্তৰ্ভুক্ত নহয় এইবিলাক ক্লিয়াৰিফিকেশ্যন দিয়া হৈছিল কিন্তু তথাপিও আমাৰ যিসকল চৰকাৰ নেতৃত্ব দিছে তেওঁলোকে আমাক ক'বলৈ বিচাৰি থাকে বা ৰাইজকো মানে তেনেকৈ বুজাই থাকে যে আপোনালোকৰ কাম কাজটো এতিয়া মানে সুকলমে কাম কৰি আছে হৈ আছে শোণিতপুৰো সোমাব বিশ্বনাথ চাৰিআলিও সোমাব আৰু যিখিনি সোমাবলগীয়া আছে সেইখিনি আমি সোমাব পাৰিম মাজে মাজে আমি অলপ মানে আগুমেণ্ট ক্লেছ হয় UPPLৰ কিছু মানে সক্ৰিয় নেতাসকলৰ লগত আমিও অলপ আলাপ আলোচনা কৰা হয় তো এইবিলাক বিষয়টো কিয় আজিৰ তাৰিখলৈকে ক্লিয়াৰিফিকেশ্যন কৰি লোৱা নাই আপোনালোকে যদি চৰকাৰৰ অংশীদাৰ আছে অসম চৰকাৰৰ লগত অতি শীঘ্ৰে মানে আলোচনা কৰি পেলাই এইবিলাকক ঠিক কৰি লওক লগত ৰাইজৰ লগত থাকি মই কি কাম কৰিম গোটেই বিশ্লেষণ আৰু লগতে গোটেই কাম কাজটো মই নিজকে মানে প্ৰদৰ্শন কৰিম মই এতিয়া অলপ বেলেগ কামৰ লগত ব্যস্ততা আছে যদিও দলৰ কামটো অলপ কম কৰিছিল এতিয়া আজিৰ প্ৰায় আকৌ পুনৰ মই নিজকে প্ৰস্তুতি চলাইছোঁ আজিৰ প্ৰায় যিখিনি কাম থাকিব পাৰ্টিৰ প্ৰাইমাৰী লেভেলৰ ব্লক লেভেলৰ জিলা লেভেলৰ কেন্দ্ৰীয় কমিটি যি নিৰ্দেশ দিব তাকে আমি কাম কৰিম এতিয়া এজে হ'ল মই মোৰ দলৰ সতীৰ্থসকলক বিষয় বিবেচকসকলক আৰু লগতে আমাৰ যিবিলাক শুভাকাংক্ষী বুদ্ধিজীৱী আছে তেওঁলোককো মই অনুৰোধ কৰিছোঁ যে আমি একেলগে আগুৱাই যাম আমাৰ সমস্যাবিলাকক দূৰ কৰাৰ ক্ষেত্ৰত যাকে মই কামনা কৰি মোৰ চমু যিটো বিবৃতি দিবলগীয়া আছে এইখিনি মই সমাপ্ত কৰিছোঁ আৰু মিডিয়া পাৰ্চনকো মই ধন্যবাদ দিলোঁ ধন্যবাদ